পৰৱৰ্তী বাতৰিলৈ আহিছোঁ। ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ। কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলসমূহ ৰঙানৈ, মেনেহা, শিঙৰা আৰু গাভৰু নৈৰ বাঢ়নী পানীয়ে নকৈ বিভিন্ন গ্ৰাম্যাঞ্চলসমূহ প্লাবিত কৰি তুলিছে। ইছলামপুৰ ১ নং, ইছলামপুৰ ২ নং ইছলামপুৰ আৰু ইছলামপুৰ ব্লক আদি গাঁৱত মেনেহা, শিঙৰা নৈৰ পানী ফেনে ফুটুকাৰে ভৰি পৰিছে। পানীৰ সোঁত ক্ৰমত বৃদ্ধি পোৱাৰ লগে লগে ইছলামপুৰৰ এক বৃহৎ অঞ্চলৰ ঘৰৰ ভিতৰতো পানী সোমাই পৰিছে আৰু আমি তাৰ স্থানীয় ৰাইজৰ কিছু অভিযোগ এই মুহূৰ্তত খবৰ টেক্সৰ দৰ্শক। আপোনালোকে আজি যি পৰ্যবেক্ষণ কৰিলে, পৰ্যবেক্ষণৰ ফলত ৰাইজৰ কি ক্ষতিসাধন হৈছে আপোনালোকে অলপ বিতংভাৱে জনাব চেষ্টা কৰক। হয়, আজি আমি নাদিকা উন্নয়ন সমিতিৰ হৈ কেইজনমান সজাতি দলে তেওঁলোকৰ বৃহত্তৰ ১ নং ইছলামপুৰ অঞ্চলত যি বানপানী সৃষ্টি হৈছিল ইয়াৰ বিষয়ে জানিবলৈ আহিলোঁ। আমি আহি ইয়াত পৰ্যবেক্ষণ কৰি দেখা পালোঁ তেওঁলোকৰ বহুতো পুখুৰী আৰু কৃষিকৰ্ম বহুত অনিষ্ট হৈছে। খেতি বাতিকে আদি কৰি বহু অনিষ্ট হৈছে। বৰ্তমান তেওঁলোকৰ খোৱা বোৱাৰ কোনো সাহাৰ্য পোৱা নাই। এই বিষয়ে আমি স্থানীয় প্ৰশাসনক হওক, আমাৰ গাঁও পঞ্চায়তৰ হওক, প্ৰতিনিধিসকলে হওক, তেওঁলোকক আমি অনুৰোধ জনাইছোঁ অতি সোনকালে তেওঁলোকক এই যি বানপীড়িত লোকসকল বৰ্তমান অনাহাৰে আছে তেওঁলোকক অনতিপলমে কিছু সাহাৰ্য প্ৰদান কৰিবলৈ দাবী জনাইছোঁ। আৰু ১ নং ইছলামপুৰ এনে মাছৰ কাৰণে বিখ্যাত জেগা হয়, বিখ্যাত ঠাই হয়, গতিকে এই ঠাইত এতিয়া বৰ্তমান বিভিন্ন ধৰণৰ মাছসমূহ ফিচাৰীৰ পৰা গুচি গৈছে নেকি বাৰু হয়, বানপানীৰ ফলত? এই মুহূৰ্তত তেওঁলোকৰ বহুতো পুখুৰী, প্ৰধান জীৱিকা তেওঁলোকৰ মাছৰ ওপৰতে নিৰ্ভৰ কৰে। আমি ইতিমধ্যে পৰ্যবেক্ষণ কৰি গম পালোঁ তেওঁলোকৰ বহুতো পুখুৰী বহুত ক্ষতিসাধন হৈছে। বহুত মাছ আদি কৰি পুখুৰীৰ পৰা ওলাই গুচি যায়। গতিকে এই ক্ষেত্ৰত মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ তেওঁলোকৰ যি এই ক্ষতিপূৰণ হ'ল তেওঁলোকক ক্ষতিপূৰণৰ বাবদ কিছু সকাহ দিবলৈ মই অসম চৰকাৰক অনুৰোধ জনালোঁ।